তো বন্ধুসকল আজি আপোনালোকক মই এটা নেদেখা বস্তু দেখাম। মই এইটো গ্যাৰাণ্টি দি ক'ব পাৰোঁ কোনো দেখা নাই। তো চাই লওক বস্তুটোনো কি। এই আমৰ থালিটো আপোনালোকে দেখিছে নহয়, এইটো লৈ আছে হয় নাই? মানে বতাহ দেখুৱালোঁ আপোনালোকে জানো কেতিয়াবা বতাহ দেখিছে? মই মানে ইংগিতত দেখুৱাই দিলোঁ, এইটো লৈ আছে চাওক পাতটো, মানে থালিটো, আমৰ থালিটো। কিন্তু বতাহটোক লৈ মই কিয় ক'লোঁ, এই গা ধোৱাৰ সময়কণত যে বতাহ কিজাক মায়ে, মই এতিয়া দিছেনে এই গা ধুবলৈ কাপোৰ চাপোৰ সলকাই আহিলোঁ, কিন্তু বতাহ যাক এইকণ সময়তহে মাৰিছে। কি যে জ্বালা। তো নমস্কাৰ, পোনপ্ৰথমে আপোনালোকলৈ স্বাগতম জনাই মই দীপলা আজি অন্য এটি ভিডিঅ' লৈ দিছোঁ আপোনালোকৰ মাজলৈ। তো বন্ধুসকল, এইখিনিতে এটা ফকৰা আপোনালোকলৈ বুলি নে কি, মাছৰ ভাল পাওঁ চিতল, পাচলি ভাল পাওঁ পটল, আজিকালি ভাল লাগে আনে পতুৱা মালক নে কি। তো মাছ বুলি যে ক'লোঁ, আমাৰ পুখুৰীত মানে এটা ডাঙৰ কাণ্ড কাৰখানা চলি আছে মাছবিলাকৰ, আৰু সেইটোকে আপোনালোকক মই ইমান দেখাম বুলি ভাবিলোঁ। তো মানে ভিডিঅ'টো চাওক আৰু মানে এনজয় কৰক নে কি। তো ভিডিঅ'টো শেষলৈ চাই থাকক নে কি। আৰু যোনে যোনে মোৰ চেনেললৈ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব, আৰু লাইক এটা দি দিব, কমেণ্ট এটা দি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নে কি। আৰু ক'বলৈ আৰু মানে উশাহটো ছুটি হৈ গৈছে। তো চাই থাকক ভিডিঅ'টো শেষলৈ। তো বন্ধুসকল, আমাৰ যে পুখুৰীটো, তো পুখুৰীটো মই দেখাই দিছোঁ, চাই লওক। সেইটোৱে হৈছে আমাৰ পুখুৰী, আৰু সেই পুখুৰীত মানে মাছ কেইটামান আছে। দানা দিলে কেনেকৈ কি ধুনীয়াকৈ আহে তো চাবচোন। আৰু মোৰ দানাটো মানে বেলেগতকৈ হয়তো পৃথক, আৰু মই আপোনালোকক দানাটো দেখাম, চাই লওক। এইটো হৈছে দানা, মানে মুড়ি, এয়া মুড়ি চাই লওক, এইখিনি মুড়ি, আৰু এয়া ডিম, আৰু মাছকেইটা কেনেকৈ আহিব আপোনালোকে চাব দেই। তো চাই থাকক ভিডিঅ'টো শেষলৈ নে কি। তো বন্ধুসকল, এয়া মুড়ি চুৰি লৈ আহি গ'লোঁ, আৰু মাছকেইটাক ডিম চাব দেই। আৰু প্ৰথমতে পানীটো অকণমান লৰাই ল'ব লাগিব, পানীটো অলপ লৰাই লওঁ নেকি। আৰু এয়া দানা ল'লোঁ আৰু। তো এয়া আপোনালোকে বিশ্বাস নকৰে যদি চাই লওক, মুড়ি আকৌ দেই, এইখিনি মুড়ি। আৰু এয়া জাষ্ট 1 মিনিট ৰখ, তাৰপিছত আহি যাব মাছ, চাই থাকক। এয়া মুড়ি দিয়া হ'ল, এয়া মুড়ি দিলোঁ আৰু দেই, আৰু অকণমান ৰৈ দিব আৰু আহি যাব মাছ। তো বন্ধুসকল চাওক না, কি ধুনীয়াকৈ খাই আছে মুড়িখিনি, আৰু তাকে দেখি মানে ময়ো খাইছোঁ আৰু নে কি। তো মানে মুড়িটোনো কি, আমাৰ খোৱা বস্তুহে, কিন্তু তাকে মানে মুড়িটো মেইনলি কি জানে নাই, পানীৰ ওপৰত উপঙি থাকে যে, সেহেঁতি ভাবে দানা দিছে বুলি, তাকে মানে এইটো উৎপাত কৰি খাইছে। আৰু চাওক না, ইটোৱে সিটো মানে এনেকৈ মানে কি এটা মজা লাগে নহয় সঁচাকৈ। আৰু মাছ দুবিধ হৈছে, এবিধ গল্ডেন কাপ আৰু এবিধ কমল কাপ, আৰু সিহঁতি নেক্সট বছৰলৈ মানে অলপ ডাঙৰ হ'ব নে কি। তো সেয়াই আৰু দেখুৱালোঁ আপোনালোকক। তো গাইজ, পূৰা দানা চানা দি মেলি আজৰি পুখুৰীত, আৰু এতিয়া ভাবিলোঁ অলপ বাৰীখনত লাগোঁ, আৰু বাৰীখনত লগা বস্তুটো হৈছে অলপ আজি গুটি দিওঁ বুলি ভাবিছোঁ। আৰু গুটিটো হৈছে এয়া হৈছে জিকা গুটি, আৰু এয়া ভুল, প্ৰায় দুইটা গুটি একেই, চাব দেই। এয়া দেখিছেনে, এইটো হৈছে জিকা গুটি, আৰু এইকেইটা ভুল গুটি। তো প্ৰায় দুইটা একেই হয়। এইখিনিতে এটা কাহিনী মনত পৰি গ'ল, য'ত নেকি ভুলৰ কথা আপোনালোকৰ আগত কৈছিলোঁ, ভুলৰ গুটিৰ কথা। আৰু ভুলৰ গুটিৰ কথা কওঁতে এটা কাহিনী মনত পৰিলে, ভাবিলোঁ আপোনালোকক সেই কাহিনীটো শ্বেয়াৰ কৰোঁ নেকি। তো মানে কাহিনীটো এনেকুৱা ধৰণৰ, এখন বজাৰ আছিল, আৰু দুই পাৰৰ মাজত এটা ৰাস্তা আছিল, আৰু সেই ৰাস্তাটোৰ কাষৰতে ভুলৰ বেপাৰী এজন বহি আছিল, ভুল লৈ পিনি। তাৰপিছত মানে দুজন ইফালৰ পৰা মানুহ আহি আছিল, দুইজন সম্ভৱ বন্ধু আছিল, আৰু দুইজনে দুখন চাইকেল হাতত লৈ আহি আছিল। আৰু কোনোবাই চুপত সেই ভুলখিনিৰ ওচৰতে চাইকেলখন ভুলখিনিৰ ওপৰত পৰি গ'ল, আৰু বেপাৰীজনে কৈছে এইখিনি মোৰ ভুল। যেতিয়া চাইকেলখন পৰি গ'ল, চাইকেলখনৰ মালিকজনে কৈছে মোৰ ভুল হৈ গ'ল, কাৰণ ভুলখিনি ওপৰত পৰিলে। তাৰপিছত ইজন মানুহে কৈছে এইখিনি মোৰহে ভুল, ইজনে কৈছে মোৰ ভাগৰ ভুল, আৰু ইজনে কৈছে মোৰ ভুল, সিজনে কৈছে মোৰ ভুল, আৰু এনেকৈ কাজিয়া লাগি থাকিল। তো মেইনলি এতিয়া নামটো হ'ল ভুল। তো সেই ভুলতে চব কাজিয়া ডাঙৰ হৈ গৈ থাকিল। তো ইমানেই আছিল কাহিনীটো। যদি ভাল লাগিলে লাইক এটা কৰি দিব নে কি মোৰ কাহিনীটোৰ বিষয়ে। তো চাই থাকক শেষৰ ভিডিঅ'টো। এতিয়া ভুলটো হিষ্টৰীটোহে কৈছোঁ, কিন্তু ভুল ৰোৱা হোৱাই নাই, ময়ো ভুল ৰোওঁ, আৰু মই যে বিকিবলৈ যাওঁতে এনেকুৱা কাহিনী নহয় নে কি। তো মানে মই কথাটো বুজি পালোঁ, তো আপোনালোকেও বুজি পালে। যদি শুনা নাছিলে কাহিনীটো শুনিও ল'লে, আকৌ এতিয়া ব'লক মানে পিছৰখিনি ভিডিঅ'লৈ নে কি। তো ব'লক চাই থাকক শেষলৈ। তো বন্ধুসকল, আজি আপোনালোকক মই এটা নেদেখা বস্তু দেখাম। মই এইটো গ্যাৰাণ্টি দি ক'ব পাৰোঁ কোনো দেখা নাই। তো চাই লওক বস্তুটোনো কি। এই আমৰ থালিটো আপোনালোকে দেখিছে নহয়, এইটো লৈ আছে হয় নাই? মানে বতাহ দেখুৱালোঁ আপোনালোকে জানো কেতিয়াবা বতাহ দেখিছে? মই মানে ইংগিতত দেখুৱাই দিলোঁ, এইটো লৈ আছে চাওক পাতটো, মানে থালিটো, আমৰ থালিটো। কিন্তু বতাহটোক লৈ মই কিয় ক'লোঁ, এই গা ধোৱাৰ সময়কণত যে বতাহ কিজাক মায়ে, মই এতিয়া দিছেনে এই গা ধুবলৈ কাপোৰ চাপোৰ সলকাই আহিলোঁ, কিন্তু বতাহ যাক এইকণ সময়তহে মাৰিছে।
কি যে জ্বালা তাৰপৰা ধুই মেলি আজৰি ভাবিলোঁ আপোনালোকলৈ আকৌ ফকৰা এটা আগবাঢ়ি দিওঁ নে কি তো মানে এনজয় কৰক নে কি কিন্তু এইখিনিতে ফকৰাটো হ'ল আপোনাক নাপালে মই মৰি যাম মানে গাৰ্লফ্ৰেণ্ডক পালেও মৰি যাম মানে নাপালে মৰি যাম পালেও মৰি যাম কাৰণটো হ'ল মেন ইজ মৰ্টেল নে কি গাইছ এইখিনিতে এজনী ছোৱালীক দুটা BF কিয় লাগে বাৰু মই ধৰিব নোৱাৰোঁ মানে আমি এজনী গাৰ্লফ্ৰেণ্ডকে পতাব সিহঁতক দুটা BF লাগে বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে তো আপোনালোকলৈ মোৰ অকণমান ৰিকুৱেষ্ট আছে মই ভাবিছোঁ আপোনালোকৰ পৰা মই অকণমান হ'লেও মৰম পাম আৰু আপোনালোকে সেই মৰম নিশ্চয় মোক দিব বুলি আশা আছে যদি মানে এই মোৰ চেনেলটোলৈ নতুনকৈ আপোনালোক আহিছে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আজিলৈ ধন্যবাদ আপোনালোকলৈ আকৌ মই এনেকুৱা ভিডিঅ' লৈ আনিছোঁ তো আকৌ লগ পাম নেক্সট ভিডিঅ'ত তো আজিলৈ নে কি তো